আজি জাতিৰ যি সন্ধিক্ষণ এই সন্ধিক্ষণত আজি সমগ্ৰ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ ভাৰতবৰ্ষতেই কাৰ বিৰোধী আন্দোলন চলি আছে। তাৰ উপৰি তৎসত্ত্বেও আমাৰ অসমীয়াৰ যি স্বাভিমান, অসমীয়াৰ যি বাপতিসাহোন বিহু, আজি আমাৰ বাপতিসাহোন ভোগালী বিহু, আৰু ভোগালী বিহু উপলক্ষে আমিও আমাৰ ঘৰত কিছু আয়োজন কৰা হৈছে। সেই আয়োজনৰ আমি কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এজন ব্যক্তি আছে, তেখেতৰ পৰা কিছু মন্তব্য আমি কিছু মন্তব্য তেখেতৰ পৰা জানিব বিচাৰিম। আপুনি কি ক'ব, আজি যি জাতিৰ যি সন্ধিক্ষণ, সেই সন্ধিক্ষণতো আমাৰ যি অসমীয়া জাতিৰ যি স্বাভিমান, আমাৰ যি বাপতিসাহোন বিহু, আজি আমাৰ ভোগালী বিহু, সেই ভোগালী বিহু উপলক্ষে আপুনি কি কথা ক'ব, আৰু আমাৰ জাতিৰ সন্ধিক্ষণত যি আপোনাৰ মন্তব্য, বিষয়ে আপোনাৰ মন্তব্য কেনেকুৱা ধৰণৰ হ'ব, সেই বিষয়ে আপুনি জনাব নেকি? নমস্কাৰ। পোনপ্ৰথমতে সকলো অসমবাসীলৈ ভোগালী বিহুৰ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে নিশ্চিতভাৱে জানে, জাতি যাওঁ যাওঁ, ভাষা যাওঁ যাওঁ, এনে সন্ধিক্ষণতে আমাৰ মাজলৈ আহি গ'ল ভোগালী বিহু। আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাই আমাৰ অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য। আমি ইফালে কা বিৰোধী আন্দোলন কৰি থাকিম, এফালে ভোগালী বিহু আমি আমাৰ জাতীয় কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ অটুট ৰাখিম। যি কি নহওক, এইটো সময়ত আনুষ্ঠানিকভাৱে বৰ ডাঙৰকৈ আয়োজন নকৰিলেও এই বৰপাই এজনৰ ঘৰতে সৰুকৈ ভাইহঁতে সৰু সুৰা এটা অনুষ্ঠান আয়োজন কৰিছে। তাতে অভাজনে অংশগ্ৰহণ কৰিব পাই মই সুখী বুলি অনুভৱ কৰিছোঁ। যি কি নহওক, সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ জনালোঁ আপোনাক। আপোনালোকে কিবা ক'ব, কেনেকুৱা লাগিছে? আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকৰ যি ৱালতো তেওঁলোকে নৌকা, তেওঁলোকে কাৰ তীব্ৰ বিৰোধিতা কৰিছে। কিন্তু হ'লেও আজি আমাৰ অসমীয়া জাতিৰ যি স্বাভিমান, সেই স্বাভিমান ৰক্ষাৰ উদ্দেশ্যে আজি ভোগালী বিহু আমাৰ বেছি জাকজমকতাৰে নহ'লেও কিছু আনুষ্ঠানিকতাৰ মাজেৰে আমাৰ বিহুটি, সেই বিহুটি ধৰি ৰখাৰ তেওঁলোকে চেষ্টা কৰিছে। আপোনালোকে দেখিছে তেওঁলোকে ৱালত নৌকা লিখি থৈছে। তেওঁলোকে কেতিয়াও কা সমৰ্থন নকৰে, আৰু অসমীয়া হিচাপে অসমীয়া মানুহে কেতিয়াও এই জাতিধ্বংসী আইনখন কেতিয়াও মানি ল'ব নোৱাৰে। এয়াই, আৰু সকলোলৈকে শেহতীয়াকৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমি ভোগালী যি ভোগৰ জৰিয়তে যি আমি আনন্দ কৰিছোঁ, ইয়াৰ অৰ্থ এইটো নহয় যে আমি সমৰ্থন কৰোঁ, গতিকে আমি কেতিয়াও সমৰ্থন নকৰোঁ। গতিকে এইটোকে কৈছোঁ, আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।